हेलो क्लास 5 ছাত্ৰ ছাত্ৰীসকল সিদিনা মই 1D 1 নম্বৰ আৰু 2 নম্বৰ কৰাই দিছিলোঁ পূৰণ কৰা। আজি চোৱা 3 নম্বৰৰ পৰা 3 নম্বৰ কি আছে পূৰণফল ওলোৱা। প্ৰথমটো চোৱা 3 নম্বৰৰ এ কি আছে 279 লগত 100 পূৰণ কৰিব লাগে। পূৰণটো আমি দুটা পদ্ধতিত কৰিম। প্ৰথমে চোৱা 279 লগত 100 পূৰণ এটো তিনিটা হাৰিৰে কৰিম। कारण तलत केटा अंक আছে তিনিটা अंक আছে গতিকে প্ৰথমে তিনিটা হাৰিৰে কৰিম। 0ৰে 9 পূৰণ কৰিলে 0 0ৰে 7 পূৰণ কৰিলে 0 0ৰে 2 পূৰণ কৰিলে 0 পিছত আহিম দহকৰ ঘৰত আছে 0 দহকৰ ঘৰত আহিলে এককৰ ঘৰটো কেনসেল গতিকে দহকৰ ঘৰত প্ৰথমে এককৰ ঘৰেৰে 0 পূৰণ 9 0 পূৰণ 9 কিমান 0 0 পূৰণ 7 0 0 পূৰণ 2 0 এতিয়া আহিম শতকৰ ঘৰত চোৱা 1 আছে একেৰে গোটেই কেইটা পূৰণ কৰিম। শতকৰ ঘৰত আহিলে এককৰ ঘৰ আৰু দহকৰ ঘৰত 0 বা কেনসেল 1 পূৰণ 9 9 1 পূৰণ 7 7 1 পূৰণ 2 2 এতিয়া যোগ কৰি দিয়া 0 আছে 0 বহাই দিয়া 0 0 যোগ 0 যোগ 9 সমান 9 0 যোগ 7 সমান 7 2 আছে 2 গতিকে পূৰণফলটো হৈছে 27900। এতিয়া চোৱা এটা হাৰিত কেনেকৈ কৰে এহরে পূরণ কৰিব চোৱা তলৰ সংখ্যাটোত শূন্য কেইটা আছে দুটা এটা দুটা গতিকে দুটা শূন্য বহাই দিয়া প্ৰথমে পিছত চোৱা কি বাকি আছে 1 গতিকে 1 ৰে গোটেই কেইটা পূৰণ কৰে 1 9 গুণ কিমান 9 1 7 গুণ 7 1 2 গুণ 2 গতিকে চোৱা পূৰণফল একে আহিছে। গতিকে এটা হাৰিত কৰিব পাৰি তিনিটা হাৰিত কৰিব পাৰি তোমাৰ ইচ্ছা। গতিকে এটা হাৰিতে কৰিবা কাৰণ সময় কম লাগিব। এতিয়া চোৱা 3ৰ বি কিমান আছে 5679 লগত 1000 পূৰণ কৰিব। প্ৰথমে 5679 পূৰণ 1000 চোৱা তলৰ সংখ্যাটোত শূন্য কেইটা আছে তিনিটা আছে গতিকে তিনিটা শূন্য বহাই দিয়া এটা দুটা তিনিটা বাকি কি আছে 1 একেৰে গোটেই কেইটা পূৰণ কৰা 1 9 গুণ কিমান 9 1 7 গুণ 7 1 6 গুণ 6 1 5 গুণ किमान 56,57,79,000 পূৰণ হ'ল। তো সি নম্বৰটো চোৱাচোন সি নম্বৰটো কিমান আছে 1500 লগত কি 30 পূৰণ কৰিব লাগে। তো প্ৰথমে চোৱা 1500 পূৰণ 30 চোৱা তলৰ হাৰিত শূন্য কেইটা আছে এটা গতিকে এটা শূন্য বহাই দিয়া ওপৰত চাব নালাগে একো। পিছত বাকি কি আছে 3 3ৰে গোটেই কেইটা পূৰণ কৰা 3 শূন্য কিমান 0 3 পূৰণ 0 0 3 5 গুণ 15 15 5 7 1 3 1 গুণ 3 1 7 গতিকে 45,000 পূৰণ। বাকি ঘৰত কৰিবা তথাপি দুটা কৰি দি আছো আৰু চোৱা 3ৰ f 3ৰ f 3ৰ fত কি আছে 400 পূৰণ 5100 তো ডাঙৰ সংখ্যাটো ওপৰত লিখাচোন 5100 পূৰণ 4 চোৱা তলৰ হাৰিত কেইটা শূন্য আছে দুটা গতিকে দুটা শূন্য বহাই দিয়া এটা দুটা তে বাকি কি আছে 4 গতিকে 4ৰে গোটেই কেইটা পূৰণ কৰা 4 শূন্য গুণ 0 4 শূন্য গুণ 0 4 1 গুণ 4 4 5 গুণ 20 গতিকে এইটো পূৰণ বাকিবিলাক ঘৰত কৰিবা পাৰিবা এনেকৈ। মানে এটা হাৰিত পূৰণ কৰিবলৈ হ'লে তলৰ হাৰিত চাব লাগে তলৰ হাৰিত কেইটা শূন্য আছে এটা শূন্য থাকিলে এটা শূন্য বহাই দিবা 5টা শূন্য থাকিলে 5টা শূন্য বহাই দিবা। তথাপি আৰু এটা চোৱাচোন এইটো 1200 লগত 500 পূৰণ কৰিব লাগে। সো তলৰ হাৰিত কেইটা শূন্য আছে তলৰ হাৰিত দুটা শূন্য আছে এটা দুটা বাকি কি আছে 5 5ৰে গোটেই কেইটা পূৰণ কৰাচোন 5 শূন্য গুণ 0 5 শূন্য গুণ 0 5 2 গুণ 10 10ৰ 0 7ৰ 1 5 1 গুণ 5 7ৰ 1 6 গতিকে উত্তৰ হৈছে 6 লাখ। এতিয়া চোৱা 4 নম্বৰ
খালি ঠাই পূৰ কৰা 4 নম্বৰ কৰাৰ আগত প্ৰথমে কিছুমান কথা জানি লোৱা 22 নম্বৰ পেজত চোৱাচোন 22 নম্বৰ মনত ৰাখিবলৈ আছে 1 নম্বৰটো চোৱা যিকোনো সংখ্যাক একেৰে পূৰণ কৰিলে পূৰণফলটো সেই সংখ্যাটোই পোৱা যায় বা একক যিকোনো সংখ্যাৰে পূৰণ কৰিলে পূৰণফলটো সেই সংখ্যাই পোৱা যায় তাৰ মানে একৰ লগত যিকোনো সংখ্যা এটা পূৰণ কৰিলে কি পোৱা যায় সেই সংখ্যাটোই পোৱা যায় ধৰিলে একৰ লগত 5 পূৰণ কৰিছো কিমান পাম 5 একৰ লগত 1000 পূৰণ কৰিছো কিমান পাম সেই সংখ্যাটো কিমান 1000 গতিকে 1000 ঠিক এদৰে 1 লাখৰ লগত 1 পূৰণ কৰিছো কিমান পাম 1 লাখ সেই সংখ্যাটো কিমান আছে 1 লাখ 32 ৰ লগত 1 পূৰণ কৰিছো কিমান পাম 32 গতিকে যিকোনো সংখ্যাৰ লগত একেৰে পূৰণ কৰিলে বা একৰ লগত পূৰণ কৰিলে পূৰণফলটো আমি কি পাম সেই সংখ্যাটো যিটো সংখ্যাৰে পূৰণ কৰিলে তে 2 নম্বৰ চোৱা যিকোনো সংখ্যাক শূন্যৰে পূৰণ কৰিলে পূৰণফল শূন্য বা শূন্যক যিকোনো সংখ্যাৰে পূৰণ কৰিলে পূৰণফলটো কিমান হয় শূন্য তাৰ মানে শূন্যৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে শূন্য বা যিকোনো সংখ্যাক শূন্যৰে পূৰণ কৰিলে পূৰণফলটো কিমান শূন্য শূন্যৰ লগত 5 পূৰণ কৰিলে শূন্য শূন্যৰ লগত 32 পূৰণ কৰিলে শূন্য শূন্যৰ লগত 1000 পূৰণ কৰিলেও শূন্য শূন্যৰ লগত 1 লাখ পূৰণ কৰিলেও শূন্য গতিকে শূন্যৰ লগত বা শূন্যৰে যিকোনো সংখ্যাক পূৰণ কৰিলে পূৰণফলটো কিমান শূন্য 3 নম্বৰটো দুটা সংখ্যাৰ পূৰণৰ ক্ষেত্ৰত দুটাৰ ক্ৰম হাল সলনি কৰিলেও পূৰণফল একেই থাকে ধৰি লোৱা 4 পূৰণ 5 কিমান 20 তে ক্ৰম হাল সলনি কৰি দিয়া 4 আগত আছিল পিছত লৈ যোৱা 5 পিছত আছিল আগত লৈ যোৱা মাজত পূৰণ চিন সমান কিমান 20 গতিকে এইটো কেনেদৰে লিখিব পাৰি 5 পূৰণ 4 সমান 4 পূৰণ মানে এইটোৱে কৈছে দুটা সংখ্যাৰ ক্ৰম হাল সলনি কৰিলে পূৰণফল কি হয় একে হয় গতিকে সংখ্যা দুটা সমান তে 8 পূৰণ 9 কিমান 62 ঠিক আছে 9 পূৰণ 8 কিমান 62 গতিকে 8 পূৰণ 9 সমান কি লিখিব পাৰি 9 পূৰণ 8 এতিয়া চোৱা কিতাপত চোৱা 27 নম্বৰ পেজত একৰ ডিৰ 4 নম্বৰ 4 নম্বৰ কতে কি কৈছে খালি ঠাই পূৰ কৰা 1 নম্বৰটো চোৱা 2973 ৰ লগত কি পূৰণ কৰিছে 1 পূৰণ কৰিছে সমান খালি ঠাইত কি হ'ব তাৰ মানে একৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে পূৰণফলটো কি হয় সেই সংখ্যাটো কিমান আছে 2973 গতিকে 2973 এটোৱে পিছত বি নম্বৰটো চোৱা ডেশ সমান 97320 ৰ লগত ডেশ পূৰণ কৰিলে কি হয় না 97320 কিহৰ লগত 97320 পূৰণ কৰিলে 97320 হয় কি কৈছিল একৰ লগত বা একেৰে যিকোনো সংখ্যাক পূৰণ কৰিলে পূৰণফলটো কি হয় সংখ্যা গতিকে 1 তাৰমানে সেই সংখ্যাটো আছে গতিকে ইয়াতো সেই সংখ্যাটো আছে পূৰণফল কিমান হ'ব 1 তে সি নম্বৰটো চোৱা 0 পূৰণ 57341 সমান কিমান কি কৈছিল 0 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে পূৰণফলটো কিমান হয় 0 বা 0 ৰে যিকোনো সংখ্যা পূৰণ কৰিলে পূৰণফলটো কিমান হয় 0 গতিকে 0 ৰ লগত যিকোনো সংখ্যা পূৰণ থাকক পূৰণফলটো শূন্য গতিকে খালি ঠাইত কি আহিব শূন্য তে চোৱা ডি নম্বৰটো 15693 ৰ লগত শূন্য পূৰণ কৰিছো নহয় খালি ঠাই আছে সমান শূন্য তে এটোৰ লগত কি পূৰণ কৰিলে পূৰণফলটো শূন্য হয় কি কৈছিল যিকোনো সংখ্যাৰ লগত শূন্য পূৰণ কৰিলে পূৰণফলটো শূন্য হয় গতিকে খালি ঠাইত শূন্য এতিয়া চোৱা জি আৰু এফ এইচ প্ৰথমে জি চোৱা 4 এর জি 49632 পূৰণ 12 সমান কি পূৰণ সমান 49632 গতিকে চোৱা সংখ্যা দুটাৰ ক্ৰম হালনি কৰি দিছে এইটো আগত আছে এইটো পিছত লৈ গৈছে কি পূৰণ কৰিলে এইটো সমান এইটো হ'ব 12 পূৰণ কৰিলে চোৱা 49632 পূৰণ 12 সমান 12 পূৰণ 49632 কাৰণ 4 পূৰণ 5 সমান কি আছে ডেশ সমান 4 কি হ'ব 5 গতিকে ইয়াত কি আছে 12 গতিকে 12 ইয়াত আহিব
লাষ্টৰটো F নম্বৰ এটা চোৱা H নম্বৰ ডেছ সমান 35 সমান কি আছে 35 পূৰণ 1342 কি কৈছে এইটোৰ লগত কি পূৰণ কৰিলে 35 সমান 1342 হ'ব 1342 ক্ৰম দুটা হালনি কৰি দিছে এইকাৰণে পূৰণফল সমান বাকীবিলাক 4 3 আৰু 4 ঘৰত কৰিবা আৰু দুটা হোমৱৰ্ক লিখি লোৱা এইকেইটা ঘৰত কৰিবা তিনটা ঘৰত কৰিলে হ'ব